हेलो फ्रेंड स्वागतम জানাইছো আপনার সকললৈ আমার ইউটিউব চ্যানেল বি একাডেমিলৈ। তো আজিৰ ভিডিঅ'ত আলোচনা হ'ব সাবাই যদি ৰিভলিউশনৰ কথা নাকচ কৰে তেন্তে কি কৰিব। হয় ঠিকে শুনিছে, সাবাই যদি বাই চান্সত মানা কৰে যে ৰিভলিউশন নহয় তেন্তে আমাৰ কৰিবলগীয়া এইটোৱে কাম যে আমি সকলো ক্যান্ডিডেট যিমান ক্যান্ডিডেট আছো ফেল কৰাৰ সকলো একগোট হ'ম আৰু একগোট হৈ আমি যেটো পৰ্যায়ত যাব লগা হয় হেতুত মানি থাকিম। কিন্তু এটা কথা মনত ৰাখিবা, এইটো অকলে বা এজন দুজনৰ কাম কৰা নহয়, আমি সকলোৱে একগোট হ'ব লাগিব, সকলোৱে মত পোষণ একে থাকিব লাগিব। প্ৰথম কথা হ'ল আমি হাইকোৰ্টত যাম নে নাই সেইটো ডিসিশন একগোট হৈ ল'ম। আৰু সেকেন্ডলি এইটো বিষয়টো যেটো আমাৰ হেতত বিসংগতি দেখা দিছে, এনসাৰ কি যিবিলাক ভুল আমি সকলো প্ৰুফ সহ মানে প্ৰমাণ সহ আমি আমাৰ শিক্ষামন্ত্ৰীক ফিজিক্যালি মানে প্ৰেক্টিক্যালি লগ কৰিম আৰু পাৰিলে মুখ্যমন্ত্ৰীক ফিজিক্যালি লগ কৰিম। লগ কৰাৰ পিছত আমি যিকোনো এখন ডিসিশন ল'ব লাগিব। আৰু যেটো কোৰ্টৰ ডিসিশন এইটো এজনে লোৱা দৰকাৰ নাই, সকলো একগোট হওক, একগোট হৈ তাৰ পিছত ডিসিশনটো লোৱা ভাল হ'ব। তো আজি ভিডিঅ'লৈ এইখিনিয়ে থাকিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব।